Bukul ande. মই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো লগতে সংবিধান প্ৰণেতা ডক্টৰ ভীমৰাও আম্বেদকাৰ আৰু সংবিধান সভাৰ দেশপ্ৰাণ সকললৈ মোৰ শ্ৰদ্ধাৰ প্ৰণাম জনাইছো জাতীয় জীৱনৰ এনে ঐতিহাসিক মুহূৰ্তত দেশৰ সুৰক্ষা তথা অখণ্ডতা ৰক্ষাৰ কাৰণে দিনে ৰাতিয়ে অতন্ত্ৰ প্ৰহৰী ৰূপে নিজৰ দায়িত্ব পালন কৰি থকা সেনাবাহিনী নৌবাহিনী বায়ুসেনা আৰু আভ্যন্তৰীণ সুৰক্ষাত মোতায়েন হৈ থকা অৰ্ধসামৰিক বাহিনীৰ জোৱানক মোৰ বিশেষ শ্ৰদ্ধা যাচিছো স্বাধীনতাৰ কালটো কৃষক শ্ৰমিক শিক্ষক ব্যৱসায়ী বৈজ্ঞানিক বিষয়া কৰ্মচাৰী জনপ্ৰতিনিধি আৰু জনসাধাৰণৰ সকলোৱে নিজৰ কৰ্তব্য আৰু দায়িত্ব পালন কৰি দেশৰ উত্তৰণত এক বিশেষ ভূমিকা পালন কৰি আহিছে এই অপাহতে মই ৰাষ্ট্ৰ নিৰ্মাণ আৰু অসম তথা ভাৰতৰ উন্নতি প্ৰগতিৰ বাবে স্বাধীনতা কালত যিসকল মহাপুৰুষে প্ৰভূত বৰঙণি আগবঢ়াইছে তেওঁলোকৰ প্ৰতিও গভীৰ শ্ৰদ্ধা আৰু কৃতজ্ঞতা প্ৰকাশ কৰিছো আমাৰ ৰাষ্ট্ৰৰ সংবিধানখন আমাৰ প্ৰাণ শক্তি আৰু ভাৰতীয় গণতন্ত্ৰৰ আত্মাস্বৰূপ পবিত্ৰ ত্ৰিৰংগা পতাকা আমাৰ মৰ্যাদা তথা স্বাভিমানৰ প্ৰতীক ৰাষ্ট্ৰীয় সংগীত আমাৰ প্ৰাণৰ মূৰ্ছনা আমাৰ ৰাষ্ট্ৰীয় সংগীত ৰাষ্ট্ৰীয় পতাকা আৰু সংবিধান আমাৰ গৌৰৱময় অস্তিত্বৰ প্ৰতীক আৰু যিকোনো মূল্য আৰু ত্যাগৰ বিনিময়ত আমি ইয়াৰ সন্মান অটুট ৰাখিব লাগে আমাৰ সংবিধান প্ৰণেতাসকলৰ জ্ঞান অনুভৱ আৰু দূৰদৃষ্টিৰ কাৰণে আমি এনেকুৱা এক ব্যৱস্থা লাভ কৰিছো য'ত বিভেদ নোহোৱাকৈ ভয় নথকাকৈ বা পক্ষপাত নথকাকৈ দেশৰ প্ৰত্যেক নাগৰিকে নিজৰ স্বতন্ত্ৰ সত্তাক অনুভৱ কৰে নিজৰ আশা আকাংক্ষাবোৰ পূৰণ কৰাৰ বাবে প্ৰয়াস কৰে আমাৰ ভাৰতীয় সংবিধানে ভাৰতবৰ্ষক এখন গণতান্ত্ৰিক সাৰ্বভৌম সমাজবাদী আৰু ধৰ্ম নিৰপেক্ষ দেশ হিচাপে প্ৰতিষ্ঠা কৰিছে এসময়ত বিটিচি অঞ্চলকে ধৰি সমগ্ৰ অসমত উগ্ৰবাদ আৰু অশান্তিপূৰ্ণ পৰিৱেশে প্ৰগতিৰ পথত অন্তৰায় হৈ থিয় দিছিল কিন্তু বৰ্তমান বিদ্ৰোহী সংগঠনসমূহে জাতীয় জীৱনলৈ উভতি অহাৰ পিছত আজি সমগ্ৰ অসমৰ লগতে আমাৰ অঞ্চলবোৰতো শান্তি আৰু প্ৰগতিৰ এক নতুন বাতাবৰণে গা কৰি উঠিছে জনতাই সংবিধান প্ৰদত্ত স্বাধীনতা আৰু মৌলিক অধিকাৰ উপভোগ কৰাটো সম্ভৱপৰ হৈ উঠিছে ইয়াৰ ফলত অসমৰ লগতে ভেৰগাঁও মহকুমাটো উন্নয়ন আৰু প্ৰগতিৰ পথ মুকলি হৈছে কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ আৰু বিটিচি চৰকাৰৰ উন্নয়নমুখী বিভিন্ন আঁচনিৰ সফল ৰূপায়ণে আজি
মহকুমাটোক আগুৱাই যোৱাত সহায় কৰিছে। আজিৰ এই শুভ মুহূৰ্তত মই আঁচনিসমূহৰ উচিত ৰূপায়ণেৰে আমাৰ ইন্দ্ৰিত লক্ষ্যত উপনীত হ'বৰ বাবে আশা প্ৰকাশ কৰিছো আৰু আপোনালোকৰ আন্তৰিক সহযোগিতা কামনা কৰিছো। কেন্দ্ৰীয় চৰকাৰ, অসম আৰু BTC চৰকাৰৰ বিভিন্ন বিভাগে সফলতাৰে জনসাধাৰণৰ অৰ্থনৈতিক বিকাশ আৰু সামাজিক উন্নয়নত বলিষ্ঠভাৱে বিগত বৰ্ষত বিভিন্ন চৰকাৰী আঁচনি সমগ্ৰ ভেৰগাঁও মহকুমাতে কাৰ্যকৰী হোৱাকৈ ৰূপায়ণ কৰি আহিছে। লোক নিৰ্মাণ বিভাগৰ টংলা গ্ৰাম্য পথ উপমণ্ডলৰ দ্বাৰা 2023-24 বৰ্ষত ভেৰগাঁও মহকুমাৰ ভিতৰত প্ৰধানমন্ত্ৰী গ্ৰাম্য সড়ক যোজনাৰ অধীনত মুঠ 21.11 কিলোমিটাৰ পকী পথৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰা হৈছে। ইয়াৰ উপৰি MMPPNৰ অধীনত মুঠ 36.09 কিলোমিটাৰ পথৰ বিপৰীতে 15.50 কিলোমিটাৰ পথৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰা হৈছে। MMPNৰ অধীনতে 12 কিলোমিটাৰ পকী পথ, MMUPPNৰ অধীনত 3.50 কিলোমিটাৰ পকী পথ, RIDE 17 আঁচনিৰ অধীনত 11.259 কিলোমিটাৰ পথৰ লগতে BTC প্ৰশাসনৰ জৰিয়তে মুঠ 11.50 কিলোমিটাৰ পকী পথৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছে। লোক নিৰ্মাণ বিভাগৰ দ্বাৰা ওদালগুৰি জিলাৰ ক্ষেত্ৰীয় গৃহ নিৰ্মাণ উপসংমণ্ডল বিভাগৰ দ্বাৰা ভেৰগাঁও ITIৰ শ্ৰেণীগৃহৰ লগতে প্ৰশাসনিক ভূমি মহলৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছে।